অজন্তা গুহা কোন ৰাজ্যৰ অন্তৰ্গত? এ. গুজৰাট, বি. মহাৰাষ্ট্ৰ, চি. মধ্যপ্ৰদেশ, ডি. বিহাৰ। শুদ্ধ উত্তৰটো হৈছে বি. মহাৰাষ্ট্ৰ। নালন্দা কোন ৰাজ্যত অৱস্থিত? এ. পশ্চিম বংগ, বি. বিহাৰ, চি. উত্তৰ প্ৰদেশ, ডি. ঝাৰখণ্ড। শুদ্ধ উত্তৰটো হৈছে বি. বিহাৰ। এলিফেণ্টা গুহা কোন ৰাজ্যত অৱস্থিত? এ. তামিলনাডু, বি. মধ্যপ্ৰদেশ, চি. মহাৰাষ্ট্ৰ, ডি. গোৱা। শুদ্ধ উত্তৰটো হৈছে চি. মহাৰাষ্ট্ৰ। পাৰাদীপ বন্দৰ কোন ৰাজ্যত অৱস্থিত? এ. পশ্চিম বংগ, বি. উৰিষ্যা, চি. তামিলনাডু, ডি. কেৰেলা। শুদ্ধ উত্তৰটো হৈছে বি. উৰিষ্যা। অজন্তা আৰু ইলোৰা গুহাসমূহ কোন ৰাজ্যত অৱস্থিত? এ. মধ্যপ্ৰদেশ, বি. গুজৰাট, চি. মহাৰাষ্ট্ৰ, ডি. কৰ্ণাটক। শুদ্ধ উত্তৰটো হৈছে চি. মহাৰাষ্ট্ৰ।